हेलो बंधुসকল অহা 15 তাৰিখৰ পৰা যি আসাম ডায়েৰী ৰিকুৱাৰমেণ্টৰ যি গ্ৰেড 4 পদসমূহৰ মানে যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তাৰে কিছুমানে প্ৰশ্ন কৰিছে মই যেতিয়া অনলাইন কৰিছিলোঁ তাতে অনলাইন কৰোঁতে কিবা এটা ভুল হৈ গ'ল বা নামত ভুল হৈছে বা কাৰোবাৰ ডেট অফ বাৰ্থত ভুল হৈছে আপোনাৰ দেউতাকৰ নামত ভুল হৈছে স্পেলিং মিষ্টেক হৈছে মানে এনেকুৱা এটা প্ৰব্লেম হৈছে কিছুমানৰ আৰু ইয়াতে কিছুমানৰ প্ৰব্লেম হৈছে কি আপোনাৰ এক্সামৰ কথা আছে ইয়াতে যেহেতু বৰ্তমান এক্সাম চলি আছে কিছুমানৰ তো ইয়াতে আপোনাৰ যেহেতু ইয়াতে আপোনাৰ যিবিলাকৰ এক্সাম চলি আছে তেওঁলোকে প্ৰশ্ন কৰিছে যে মোৰ এক্সাম আছে 15 তাৰিখত তেওঁলোকে কিবা এটা কৈছে মানে আপোনাৰ মানে 15 বা 16 বা 17 তাৰিখ এই 3 দিনত আমি যাব নোৱাৰিম বা কিবা এটা আপোনাৰ তাতে সমস্যাৰ কথা কৈছে বা সেই সবিশেষ আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াতে যেটো নামৰ কথা কিছুমানে প্ৰশ্ন কৰিছে যে অনলাইন কৰোঁতে কিবা এটা ভুল হৈ গৈছে তাতে এতিয়া মানে হেতু ৰিজেক্ট হ'ব নেকি বা কেনসেল কৰিব নেকি বা মোৰ চাকৰিতে নহয় নেকি তেনেকুৱা এটা প্ৰশ্ন কৰি আছে আপোনাৰ ইয়াতে যদি কোনো প্ৰব্লেম নহয় তেনেহ'লে তো ভাল কথা কিন্তু আপোনালোকে এটা কাম কৰি যাব আপোনালোকে যেটো কোৰ্টৰ এটা এফিডেভিট লৈ গ'লে আপোনাৰ ভাল হ'ব মানে বাই চান্স আপোনাৰ যদি কিবা এটা প্ৰব্লেম হ'ব পাৰে সেই কাৰণে আপোনালোকে কি কৰিব আপোনালোকে কোৰ্টৰ পৰা এটা এফিডেভিট কৰি লৈ যাব লাগিব মানে এইখন আপোনালোকে কৰিব পাৰে আৰু যেটো আপোনাৰ এক্সামৰ কথাটো আছে যেটো ইয়াতে নোটিছটো আপোনালোকে ভালদৰে ইয়াতে লিখা আছে যে আপোনাৰ কোনো ৰিজন নোহোৱাকৈ তাতে আমি যেটো মানে যিমান দিন আপোনাৰ তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে সেই ডেট সময়ত আমি নগ'লে তাতে আপোনাৰ প্ৰব্লেম হোৱাৰ চান্সটো থাকিব কিন্তু আপোনাৰ কোনো ৰিজন থাকিলে যেনেকুৱা আপোনাৰ এক্সাম আছে আপুনি যেতিয়া 18 তাৰিখত যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব তেতিয়া আপোনালোকে আপোনাৰ যেটো এক্সাম দিলে সেই এডমিট কাৰ্ডটো লৈ গ'লে আপোনাৰ হৈ যাব মানে তাতে কোনো প্ৰব্লেম নহয় যদি আপোনাৰ এক্সাম আছিলে সেই এক্সামৰ এডমিট কাৰ্ডটো লৈ গ'লে আপোনাৰ তাতে একসেপ্ট মানে তাতে কোনো প্ৰব্লেম নহয় তো এইখিনি আপোনালোকে কৰিব পাৰে আৰু যাতে আপোনাৰ তাতে কি কি ডকুমেণ্টছ লাগিব সেইখিনি আপুনি নিশ্চয় জানে তাতে আপোনাৰ লিখাই আছে নোটিছখনত ভালদৰে লিখা আছে আৰু আপোনালোকৰ সবিশেষ আপোনালোকৰ অৰিজিনাল ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু যেহেতু আপোনাৰ যেটো স্বাস্থ্য বিভাগৰ যি গ্ৰেড 4 ৰিজাল্ট যেহেতু ফাইনাল যেটো ৰিজাল্ট 16 তাৰিখে দিব সেইখিনি আপোনালোকে পাই যাব তো আপোনালোকক এইখিনি জনাৰ আছিলে ধন্যবাদ আৰু যদি আপোনাৰ কিবা প্ৰব্লেম থাকে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব ধন্যবাদ